সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমতে কলা দিন হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি তিহু আঞ্চলিক ছাত্ৰ সন্থাই তিহু আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 দাহ কৰে। পিছত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এক হতাহতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল ডেকাকে ধৰি তিহু আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া। আপনি লেডিজ মিলিটার জেন্টস বাহানো মধ্যে কই আছে হ্যাঁ না বাবা চলে যা দিও কি হয় তুই যা মনে গবা দিলি বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিটো আঞ্চলিক জিলা সদৰতে আজি এই কাৰ্যসূচী বিধেয়ক বিলখন দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থায়ো আজি বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মৰ্মে তিহু আঞ্চলিক ছাত্ৰ সন্থাটো আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা এটা কথাই ৰজা ঘূৰালৈ ক'ব বিচাৰোঁ যে পৰিৱৰ্তনৰ শ্লোগান দিছিল, পৰিৱৰ্তনৰ শ্লোগান দি এইখন চৰকাৰে অসমৰ পৰা বিদেশী তালি টোপলা বান্ধি যাব লাগিব বুলি কৈছিল। তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি প্ৰাপৰ প্ৰাচিত্য কৰা বুলি কৈ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি দিব বিচৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসমৰ যিগৰাকী জাতীয় নায়ক খিলঞ্জীয়াৰ স্বাৰ্থত কথা কোৱা ব্যক্তি বুলি কয়, যিগৰাকী ব্যক্তিয়ে সঘনাই কৈ আছে যে কোনো এজন খিলঞ্জীয়া শংকিত হ'ব নালাগে, তেওঁ কোনো ভুল সিদ্ধান্ত নলয়। আৰু সেইগৰাকী জাতীয় নায়ক সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নৰেন্দ্ৰ মোদীয়ে পাপৰ প্ৰাচিত্য কৰাৰ কথা কোৱাৰ সময়ত তেখেতে হাত চাপৰি দি সমৰ্থন কৰিছিল। এই কথাটোত আমি খুব দুৰ্ভাগ্য লজ্জাজনক বিষয়। আৰু আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আমি হুংকাৰ দিছোঁ, দাবী উত্থাপন কৰিছোঁ, এই বিল আমি কেতিয়াও গৃহীত হ'ব নিদিওঁ। লাগিলে আমি বিভিন্ন ধৰণে কাৰ্যসূচী আত্মজা দিবলৈ আমি পৰ্যন্ত সাজু আছোঁ আমি ছাত্ৰ সন্থাই, এইটো কথা স্পষ্ট। আৰু আজিৰ এই কাৰ্যসূচীত এটা খুব দুখ লগা আৰু খুব নিৰ্লজ্জ ঘটনা এটা ঘটি গ'ল যে আজি 50জন ছাত্ৰ সন্থাৰ কৰ্মীয়ে কাৰ্যসূচী ৰূপায়ণ কৰি আছে, 150জন ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদ কাৰ্যসূচী কৰি আছে। আৰু তিহু থানাৰ এগৰাকী মহিলা আৰক্ষীয়ে আহি তাত সেই কাৰ্যসূচীত বাধা দিবলৈ ওলাইছে। এই কথাটো খুব এটা ৰহস্য যেন আমাৰ অনুভৱ হৈছে। কাৰণ চাওক, 100জন ছাত্ৰ সন্থাৰ সদস্যই কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়ত মাত্ৰ এগৰাকী মহিলা পুলিচে আহি বাধা প্ৰদান কৰিব বিচাৰিছে। তাৰ আচলতে কি অংক আছিল? খুব আমি যদি বাধা দিলোঁ হয় মহিলা আৰক্ষীগৰাকীক যদি বাধা দিলোঁ হয়, তেতিয়াহ'লে আৰক্ষীয়ে চাগে আমাৰ ওপৰত এটা আইন লগাই দিলেহেঁতেন। এই যিটো পৰিকল্পনা, ছাত্ৰ সন্থাৰ কাৰ্যসূচী বন্ধ কৰাৰ যি পৰিকল্পনা, এই পৰিকল্পনা খুব দুখজনক, লজ্জাজনক আৰু ধিক্কাৰ দিছোঁ। আৰু অনাগত দিনত আমি এটা কথাই কৈছোঁ যে ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক আন্দোলনত বাধা দিবলৈ আহি কেতিয়া সফল হ'ব নোৱাৰে। কাৰণ আমি আমাৰ যাত্ৰা, আমাৰ যি সংগ্ৰাম, সেই সংগ্ৰাম আমি অবিৰতভাৱে চলাই যাম।